নমস্কাৰ এফালে এনেই ফুৰি আছো ৰাস্তাইদি দীঘলকৈ এফালে এইফালেদি গৈ এটা ধুনীয়া চাহ বাগান এটা আছে দেই আমাৰ ধেমাজিতে এই হাবুং আহোমৰ এসময়ৰ ৰাজধানী আছিল বুলি কোৱা হয় নহয় হাবুঙৰ ওচৰতে এতিয়া এই পথেদি আহি থাকিলে অকমান গন্ধিয়ালৈ যাওঁতে মধুপুৰ বাগান বুলি পায় সেইটো তেনেকৈ সোমাই গ'লে পোৱা যায় এফালে গাড়ী গৈ আছে বাগানখন কিন্তু খুব ধুনীয়া দেই আমি যোৱা হেৰিত বিশ্বকৰ্মা পূজাত ভিতৰলৈ সোমাইছিলোঁ ভিতৰলৈ সোমাব দিয়ে তেতিয়াহে তাৰমানে বছৰ বিশেষ সেইটো দিনতে তাৰমানে সদায় গেট খুলি নিদিয়ে ৰাইজৰ কাৰণে তাতে চিকিউৰিটি থাকে তাৰমানে বছৰটোৰ বিশ্বকৰ্মা পূজাৰ দিনাখন খুলি দিয়ে তাতে ওচৰে পাজৰে সৰু সুৰা দোকানো হয় এই ল'ৰা ছোৱালীবিলাকৰ কাৰণে কিবা কিবি বেচা পুতলা কিবা কিবি বেলুন সেইবিলাক এতিয়া বাগানখনৰ বিষয়ে ক'বলৈ গ'লে খুব ধুনীয়া ভিতৰতে ডাঙৰ মেচিনবিলাকতো আছে আৰু চাহ গুড়ি কৰা এতিয়া কিছুমান তাৰে হেৰি আছে ভিডিঅ' আছে মই দেখুৱাই দিম কেনেকৈ চাহপাত গুড়ি কৰা হয় আৰু এটা কথা সকলোৱে জানক যে আমি যে কৈ থাকোঁ চব্জিবিলাকত কবি ফুলকবি বন্ধাকবি বা বেঙেনা কিবা কিবি সেইবিলাকত ঔষধ দিয়া হয় আৰু ঔষধেদি তৈয়াৰ কৰা হয় বা উৎপাদন কৰা হয় বুলি এতিয়া আপুনি চাহপাতটো একেবাৰে পিয়ৰ নে বাৰু নহয় চাহপাতো তেনেকুৱাই মই আপোনালোকক দেখুৱাই দিম বাৰু চাহপাততো কেনেদৰে পোক নহ'বৰ কাৰণে হেৰি স্প্ৰে মৰা হয় ঔষধৰ এইফালে ভোমোৰা গুটি আছে গুটি পৰি আছে এতিয়া ফল অলপ বুটলি খাওঁ ছাগলীয়ে খাই খাই শেষ কৰি থৈ দিছে ভিতৰ কেইটা আছে
এতিয়া গুৰিত কিবা এটা সন্মান এটা দি থৈ যাওঁ। ঈশ্বৰ প্ৰভু, পালোঁ 1 2 3 4 5 6 7 7 8 9 10 10টামান পালোঁ। এতিয়া কথাটো হ'ল চাহপাততো তাৰমানে ঔষধ মাৰে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। মই দৰঙত থাকোঁতে এটা কপাতি বাগানত নে ক'ত তেনেকুৱা ঔষধ দি থকা দেখিলোঁ ল'ৰাকেইটাই। কেনেকৈ মই হেৰি কৰিছোঁ বাৰু তাতে ভিডিঅ'ত গম পাব চালে। গতিকে পলম নকৰি চাই লওকচোন কেনেকুৱা কি কথা। এইখিনি কিন্তু একো ঔষধ চৌষধ নিদিয়া বস্তু দেই। এইখিনি খাব লাগে চবেই, একেবাৰে নেচাৰেল। ভোমোৰা গুটি, শিলিখা আৰু আমলখি, এই তিনিটাক ত্ৰিফলা বুলি কওঁ। চবেইতো জানে পেটৰ কাৰণে বা আমাৰ দেহৰ কাৰণে, শৰীৰৰ কাৰণে বহুত কাম কৰে। এতিয়া খাই চাওঁ আজি। গতিকে ভিডিঅ'টো চাই লওক। বাগানখন এইখন ধেমাজি জিলাৰ অন্তৰ্গত অসমৰ আহোম ৰাজধানী হাবুঙৰ ঠিক ওচৰতে। ঠাইখনৰ নাম মধুপুৰ বুলি কয়, মধুপুৰ বাগান। আমাৰ ধেমাজিটো এনে ডাঙৰ ইমান বিশাল চাহ উদ্যোগ আছে বুলি মই জনাই নাছিলোঁ। ইয়ালৈ আহিয়ে গম পাইছোঁ যে এইটো ইমান ডাঙৰ। যিয়ে নহওক চাই যাওক এইখন কিমান ধুনীয়া বাগান। আপুনি চালে সদায় ইয়াতে সময় উলিয়াই পেলাই ৱাক কৰি থাকিবলৈ মন যাব বাগানখনৰ মাজে মাজে। আৰু মাজে মাজে এনেকুৱা ঘৰ চাওকচোন, কেনেকুৱা ধুনীয়া। ৰাস্তাৰ দুয়োপাৰে কেনেকুৱা গছ ৰুই দিছে। একদম সময় উলিয়াই পেলাই ঘূৰি থাকিব মন যায় এনেকুৱা জেগাত। সময় পালে সদায় ৱাক কৰিব মন যায় ইয়াত। আৰু এতিয়া ইণ্ডাষ্ট্ৰীৰ ভিতৰলৈ যাওঁ বলক, চাই লওঁ নহয়নে? চাওকচোন
এইবিলাক ঔষধ দি উৎপাদন কৰা চব্জি। আৰু এয়া চাওক চাহ বাগানতো কি মাৰি থাক একো নহয়। কি হয় এইটো কি হয়? নাই বস্তুটো কি হয়? কি মাৰিবলৈ বাধা কৰে নেকি? একো নহয় না। চাহপাতত ঔষধ দিয়াটো ইয়াতে দেখুৱাব খোজা নাই। কি তাৰমানে ইয়াতো মাৰিবলগীয়া হয়? পোকে খায় নেকি বস্তুটো? পোকে খায় নেকি বস্তুটো? নাই পাতটো পোকে খায় নেকি এনেকৈ? অঁ মাৰিবলগীয়া হয় তাৰমানে। সেইটোনো কি ডাঙৰ কথা হে? সেইটোনো কি ডাঙৰ কথা? এনেই চাই ভাল লাগে, এনেই লৈ থৈছোঁ। গতিকে ৰাইজ বুজি পালানে এতিয়া? এই প্ৰকৃতিৰ কোনো এটা বস্তুকেই বিনা ঔষধত এতিয়া খাব পৰা নাযায়। ভাবি চাওক। উপায় যদি বেলেগ আছে আপোনালোকে কমেণ্টত জনাব আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব। বেয়া লাগিলে উপায় নাই। থেংকছ।